বন্ধুসকল, জুবিন গাৰ্গ অসমৰ এগৰাকী প্ৰসিদ্ধ কণ্ঠশিল্পী। ইয়াৰ উপৰিও তেওঁ এগৰাকী সংগীত পৰিচালক, গীতিকাৰ আৰু চলচ্চিত্ৰ অভিনেতা। অসমীয়া, বড়ো, বেংগলী, হিন্দী, ইংৰাজী, নেপালী ইয়াৰ উপৰিও তেখেতে বিভিন্ন ভাষাত কণ্ঠদান কৰিছে। 1992 চনত জুবিনৰ প্ৰথমটো এলবাম অনামিকা মুক্তি লাভ কৰে। ইয়াৰ লগে লগে জুবিনে পেছাদাৰী সংগীত জগতখনৰ লগত জড়িত হৈ পৰে। জুবিনে ঢোল, দোতাৰা, গীটাৰ, কীবোৰ্ড আদি অন্যান্য বিভিন্ন ধৰণৰ বাদ্যযন্ত্ৰ বজোৱাত এক্সপাৰ্ট। বন্ধুসকল, আজি আমি কথা পাতিম জুবিন গাৰ্গৰ বিষয়ে। যদি আপুনি জুবিন গাৰ্গৰ লাইফ হিষ্টৰীৰ বিষয়ে জানিব বিচাৰে তেতিয়াহ'লে ভিডিঅ'টো শেষলৈ চাই থাকক। জুবিন গাৰ্গৰ জন্ম হয় 1972 চনৰ 18 ছেপ্টেম্বৰত মেঘালয়ৰ তুৰাত। তেওঁৰ পিতৃৰ নাম মোহিনী মোহন বৰঠাকুৰ আৰু তেওঁৰ মাতৃৰ নাম স্বৰ্গীয় ইলি বৰঠাকুৰ। জুবিনৰ পৰিয়ালৰ মূল ঘৰ আছিল শিৱসাগৰৰ জাজিত। তেওঁৰ পিতৃ এগৰাকী মেজিষ্ট্ৰেট আছিল, সেয়েহে তেওঁলোকে এঠাইৰ পৰা আন এঠাইলৈ সলনি হৈ থাকিবলগীয়া হৈছিল। জুবিনৰ মাক এগৰাকী নৃত্যশিল্পী, অভিনেত্ৰী লগতে সুগায়িকা আছিল। জুবিনৰ ভগ্নীগৰাকীৰ নাম আছিল জংকী বৰঠাকুৰ। জংকী বৰঠাকুৰ এগৰাকী সুগায়িকা আছিল। কিন্তু দুৰ্ভাগ্যজনকভাৱে 2002 চনত তেজপুৰত সংঘটিত হোৱা এটা পথ দুৰ্ঘটনাত জংকী বৰঠাকুৰৰ মৃত্যু হয়। 2002 চনৰ 4 ফেব্ৰুৱাৰীত জুবিন গাৰ্গে ফেশ্বন ডিজাইনাৰ গৰিমা শইকীয়াৰ সৈতে বিবাহপাশত আবদ্ধ হয়। জুবিনে প্ৰথম গুৰু বুলি নিজৰ মাতৃক বিবেচিত কৰে। গুৰু ৰবীন বেনাৰ্জীৰ পৰা জুবিনে তবলা শিকা আৰু সংগীত শিক্ষা আৰম্ভ কৰিছিল। ইয়াৰ পিছত গুৰু ৰমণী ৰায়ৰ ওচৰত অসমীয়া লোকগীত শিকি এই শিক্ষা অব্যাহত ৰাখিছিল। তেওঁ তামুলপুৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পাছ কৰিছিল। পাছলৈ তেওঁলোকৰ পৰিয়ালে স্থায়ীভাৱে গুৱাহাটীলৈ গুচি অহাৰ পিছত জুবিনেও যোৰহাটৰ জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ পৰা বি বৰুৱা কলেজলৈ স্থানান্তৰিত হৈছিল। 1992 চনত প্ৰথম এলবাম অনামিকা মুক্তি পোৱাৰ লগে লগে তেওঁ উত্তৰ পূব ভাৰতত জনপ্ৰিয় হৈ পৰে। ইয়াৰ পিছতে জুবিনে কেতিয়াও পিছৰ পিনে ঘূৰি চাব লগা হোৱা নাই। তেওঁৰ শেহতীয়া বঙালী চিনেমা শুধু তুমিৰ কাৰণে 2005 চনত তেওঁ শ্ৰেষ্ঠ সংগীত বঁটা লাভ কৰে। ইয়া আলী গীতটিৰ বাবে ফিল্মফেয়াৰ এৱাৰ্ডছ, ষ্টাৰডাষ্ট এৱাৰ্ডছ, গ্ল'বেল ইণ্ডিয়ান ফিল্ম এৱাৰ্ডছ আৰু 2007 চনত শ্ৰেষ্ঠ সংগীত পৰিচালকৰ বাবে ৰাষ্ট্ৰীয় বঁটা আৰু 2014 চনত ৰেঞ্চ' অসম বঁটা লাভ কৰে। গতিকে জুবিন গাৰ্গৰ লাইফ হিষ্টৰীৰ বিষয়ে জানি কেনে পালে কমেণ্টত জনাব। ভাল লাগিলে লাইক এটা কৰি দিব আৰু ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেল অল কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ। জয় আই অসম।